Welcome to my YouTube channel SMS tutorial. আজি এইটো ভিডিঅ'ত দেখাম আপুনি কেনেকৈ আপোনাৰ ফটো গুগলত আপলোড কৰিব পাৰিব। আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰক। ওপেন কৰি কিনে ইয়াত সাৰ্চ কৰিব www.google.com বুলি আপুনি সাৰ্চ কৰিব। google.com বুলি সাৰ্চ কৰাৰ পিছত আপুনি পিছত কি কৰিব? ওপৰত চাক তিনিটা ডটছ আছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ তলত যাব, তলত যাই কিনে সেট ডেস্কটপ সাইট এইটোত আপুনি ক্লিক কৰি অন কৰি দিব। মোৰ একচুয়ালি অন কৰাই আছে, আপুনি অন কৰি ল'ব। পিছত আপুনি কি কৰিব? ইমেজত এটা ক্লিক কৰক। চাক ইয়াত ইমেজ আছে, ইমেজ আৰু জিমেইল আছে। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি গৈছে। পিছত কি কৰিব? যদি আপলোড কৰিব লাগে আপোনাক ইয়াত কেমেৰা নিচিনা দেখা গৈছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি চাক তলফালে চাক পেষ্ট ইমেজ URL। আপুনি যদি URLটো বাদ দিয়ক, আপুনি আপলোড কৰিব ইমেজ, আপলোডত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে চয়েস ফাইলত ক্লিক কৰক। কৰাৰ লগে লগে আপুনি কেমেৰা আছে, ডকুমেণ্ট আছে, আপুনি কোনটো গেলাৰীত থাকিলে ডকুমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি কোনটো পিকচাৰ আপলোড কৰিব খোজে সেইটো পিকচাৰ আপুনি দি দিব। মই এইটো পিকচাৰ আপলোড কৰিব খুজি আছোঁ। এইটো ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপলোডিং ফাইল হৈ আছে। এইটো আপলোড হৈ গৈছে। মেন বুলি সাৰ্চ কৰিলে এইটো ফটো আহিব। মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওকে বাই, টেক কেয়াৰ।